নমস্কাৰ বন্ধুসকল, পুনৰবাৰ এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি এটা বেলেগ ধৰণৰ ভিডিঅ'। আজি কচু বনাম আৰু এইটো হৈছে পাত কচু দেখিছে। আৰু এই কচুটোৰ যিটো বিশেষত্ব এইটো হৈছে এইটো পাহাৰৰ কচু, মানে কাৰ্বি আংলঙৰ পৰা আনিছোঁ এই কচুটো। আৰু এই কচুটো কেনেকৈ বনাম আপোনালোকে চাই থাকিব। আৰু এইটো হৈছে এটা কৰ্দৈ, ধুনীয়াকৈ একদম পকি পূৰা পুৰঠ হৈ আছে। এইটো এটা কৰ্দৈ আপোনালোকে দেখিছে। গতিকে আজি কচু আৰু কৰ্দৈৰ যিটো মহামিলন, আজি কচু আৰু কৰ্দৈৰ মহামিলন ঘটিব। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, কেনেকৈ বনায় এই কচু আৰু কৰ্দৈ। এয়া দেখিছে, মই কচুখিনি ধুনীয়াকৈ কাটি ল'লোঁ সৰু সৰুকৈ, আৰু লগে লগে যিখিনি কৰ্দৈ আছিলে মই কৰ্দৈটো ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া এয়া চাওক, ধুনীয়া পকা জলকীয়া লাগিবই, জলকীয়া দিলেহে সোৱাদটো হ'ব। আৰু এইফালে মই এটা কেৰাহী গেছত উঠাই দিছোঁ। আৰু এই বস্তুটো বনাবলৈ বিশেষ একো বস্তু দৰকাৰ নাই, মাত্ৰ কেইটামান পাঁচফোৰণ লাগে, বিশেষ একো দৰকাৰ নাই। ইতিমধ্যে কেৰাহী গৰম হৈছে। এতিয়া আমি ইয়াত অকণমান তেল দিম। খুব বেছি তেল দিব নালাগে, অকণমান তেল দিলে হয় আচলতে। ইতিমধ্যে তেল ধুনীয়াকৈ পকিছে, এতিয়া পাঁচফোৰণ কেইটামান দি দিম। আৰু ইয়াতে আমি যিখিনি আমাৰ কাটি থোৱা কচু আছিলে সেই কচুখিনি ইয়াত দি দিম এতিয়া। ইয়াত আমি সোৱাদ অনুসাৰে নিমখ দিম আৰু অকণমান হালধি দিম। এতিয়া এই জলকীয়াকেইটা ইয়াত মই দি দিম। ইতিমধ্যে ইয়াত নিমখ আৰু হালধি দিয়া হৈছে। এতিয়া অকণমান তাক ঢাকনি মাৰি দিম, যাতে ধুনীয়াকৈ কচুখিনি সিজে। আমি কৰ্দৈ অলপ দেৰিকৈ দিম। ইতিমধ্যে কচুখিনি বৰ ধুনীয়াকৈ জাহ গৈছে, মানে প্ৰায় ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে যিখিনি আমাৰ কাটি থোৱা কৰ্দৈ আছিলে, আমি কৰ্দৈখিনি ইয়াতে দি দিম। এতিয়া পুনৰ জলকীয়াই একদম ডিঙিত ধৰি লৈছে। এতিয়া এখন ঢাকনি লগাই দিম আকৌ অলপ সময়, তেতিয়া কৰ্দৈখিনি ধুনীয়াকৈ সিজিব। এতিয়া ঢাকনাটো অলপ খুলি পেলাই ধমকৈ পৰি থাকিলে অকণমান কৰ্দৈখিনি সিজিছে। একদম জলকীয়াটো মজাকৈ নাকত লাগিছেহি। এতিয়া আমি ইয়াতে অকণমান পানী অকণমান দি দিম, যাতে আৰু বেছি ভালকৈ সিজে গোটেই মিশ্ৰণটো। পানী বেছি দিব নালাগে, পানী অকণমান জাষ্ট। আৰু এতিয়া জুইডাল অকণ বঢ়াই দিব পাৰিব। জুই কমত থৈছিলোঁ, জুইটো অলপ বঢ়াই দিয়ক। যিহেতু পানী অকণমান দিছোঁ, এতিয়া জুইটো অকণমান বঢ়াই পেলাই খাবলৈ বৰ টেষ্টি হয়, বিৰাট ধুনীয়া হয়। আৰু বহুতেই ইয়াতে
আপুনি এটা কাম কৰিব পাৰে, যদি আপোনাৰ ঘৰত শুকান মাছ থাকে তেতিয়া আপুনি ইয়াতে যদি অকণমান শুকান মাছ দি দিয়ে একদম আৰু মজা হয় খাবলৈ। আজি মোৰ শুকান মাছ নাই, গতিকে আজি কেৱল কচু আৰু কৰ্দৈ। শুকান মাছ অকণ দিব পাৰিলে কিন্তু বৰ ধুনীয়া হয়। আৰু শুকান মাছ আপুনি এনেকুৱা সময়ত দিব লাগে, আগতে অকণ ধুই ল'ব লাগে মাছটো। এইখিনি সময়তে মাছটো দি পেলাই যাতে এক্সট্ৰা টেষ্ট এটা হয়। আৰু খন্তেক সময়ৰ পাছতে আমাৰ এই যিটো কচু আৰু কৰ্দৈ খাব পৰা হ'ব। এতিয়া মই পুনৰ ঢাকনা লগাই দিম, সময় সি সিজি থাকক। এতিয়া চাওক, একদম গোটেই মিশ্ৰণটো খুব ধুনীয়া হৈ গ'ল। কচু আৰু কৰ্দৈ ধুনীয়াকৈ মিক্স হৈ গ'ল আৰু এটা খুব ধুনীয়া গোন্ধ ওলাইছে। আৰু অকণমান জ্বলা বেছিকৈ দিলে খাই ভাল লাগে, মই জ্বলা বেছিকৈ দিছোঁ বাৰু। গতিকে মিশ্ৰণটো আমাৰ হৈ গৈছে, গতিকে আমি খন্তেক পাছতেই এইখিনি খাম ভাতৰ লগত। এইটো আপোনালোকেও ঘৰত বনাবলৈ চেষ্টা কৰিব আৰু বনাই ভাল পাব আৰু খাই বহুত ধুনীয়া পাব, বিৰাট টেষ্টি হয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু চেনেলটো যদি পাৰে ছাবস্ক্ৰাইব কৰিব, যদি ভাল পায় লাইক কৰিব। ধন্যবাদ।